নমস্কাৰ, মই ডক্টৰ বাহাৰুল ইছলাম। জয় জয়তে মই আপোনালোক সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই নতুন ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ভিটামিন এৰ অভাৱ হ'লে শিশুসকলৰ শৰীৰত বা আমাৰ শৰীৰত কি কি বেমাৰে দেখা দিয়ে, ভিটামিন এৰ অভাৱ হ'লে কি কি খাদ্য খাব লাগিব, কি কি খাদ্যত ভিটামিন এ প্ৰচুৰ পৰিমাণে থাকে তাৰ ওপৰত এক আলোচনা আগবঢ়াম। ভিটামিন এ হৈছে এবিধ জৈৱ ৰাসায়নিক যৌগ। ভিটামিন এৰ ৰাসায়নিক নাম হৈছে ৰেটিনল। ভিটামিন এ আমি দুই ধৰণে পাওঁ। আমি ভিটামিন এ উদ্ভিদজাত খাদ্যৰ পৰা কেৰোটিনয়েড হিচাপে পাওঁ আৰু প্ৰাণীজাত খাদ্যৰ পৰা ৰেটিনয়েড হিচাপে পাওঁ। ভিটামিন এ আমাৰ শৰীৰত ৰেটিনয়িক এচিডৰ সৃষ্টি কৰে আৰু আমাৰ শৰীৰত ভিটামিন এ ৰেটিনল হিচাপে থাকে। ভিটামিন এৰ অভাৱ হ'লে শিশুসকলৰ নাইট ব্লাইণ্ডনেছ অৰ্থাৎ কুকুৰিকণা হ'ব পাৰে বা ৰাতি আন্ধাৰত চকুৰে দেখা নাপায়। ভিটামিন এৰ অভাৱ হ'লে আমাৰ বা শিশুসকলৰ দৃষ্টিশক্তিৰ লোপ পাব পাৰে। ভিটামিন এৰ অভাৱ হ'লে চকুৰ মাজত ক'লা পাটটোত বগা স্পট পৰিব পাৰে, যাক আমি বিটত স্পট বুলি কওঁ। ভিটামিন এৰ অভাৱ হ'লে চকুৰ xeropthalmia বেমাৰ হ'ব পাৰে, যাৰ ফলত চকু পানী শুকাই যায়, ফলত চকুৰ পতাত পুজ হ'ব পাৰে বা চকুৰ পতা ফুলি যাব পাৰে। ভিটামিন এৰ অভাৱত শিশুৰ বৃদ্ধি আৰু বিকাশত বাধাৰ সৃষ্টি হয়। ভিটামিন এৰ অভাৱত ছালৰ বেমাৰ হয়, কাৰণ ছালৰ ওপৰৰ লেয়াৰত collagen ফৰ্ম নহয় আৰু ওপৰৰ কোষবিলাক ৰিপেয়াৰ নহয়, ফলত বিভিন্ন ধৰণৰ eruption হ'ব পাৰে বা ছাল শুকাই যাব পাৰে। আমাৰ ছাল বা ল'ৰা ছোৱালীসকলৰ ছাল ভেকুলীৰ ছালৰ দৰে খহটা আৰু ড্ৰাই হ'ব পাৰে। গতিকে ভিটামিন এৰ অভাৱ নাইকিয়া কৰিবলৈ আমি আমাৰ শিশুসকলক ভিটামিন এৰ পৰা বা ভিটামিন এৰ অভাৱজনিত বেমাৰৰ পৰা প্ৰটেক্ট কৰিবলৈ আমি ভিটামিন এৰ চ'ৰ্চবিলাক খুৱাব লাগিব। গতিকে আমি কি কি চ'ৰ্চত ভিটামিন এ বেছিকৈ পাম, সেয়া হৈছে যিবিলাক ফল মূল বা পাচলি পুৰঠ হোৱাৰ পিছত হালধীয়া কালাৰৰ হয়, তাত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে। ফল মূলৰ ভিতৰত পকা কল, পকা অমিতা, পকা কমলা বা মৌচুমী আৰু পকা আম আদিত ভিটামিন এ প্ৰচুৰ পৰিমাণে থাকে। আৰু চব্জিৰ ভিতৰত গাজৰ, বিলাহী, ৰঙালাও, কঁঠাল আদিত ভিটামিন এ প্ৰচুৰ পৰিমাণে থাকে। লাও, কোমোৰা আৰু ডাৰ্ক গ্ৰীণ লিভছ ভিটামিন এ কম বেছি পৰিমাণে থাকে। তাৰ বাহিৰেও মাছৰ তেল আৰু ছাগলী বা মুৰ্গীৰ আদিৰ কলিজাত ভিটামিন এ প্ৰচুৰ পৰিমাণে থাকে। যিহেতু তেলজাতীয় মাছ আমাৰ কিছুমানৰ কাৰণে অসুবিধা হয়, কিছুমান ফেটি লিভাৰ থাকিলে বা ফেট বেছি অবেচিটি থকা মানুহৰ কাৰণে অসুবিধা হয়। গতিকে আমি মাছৰ ভিতৰত যি মাছত ভিটামিন এ প্ৰচুৰ পৰিমাণে থাকে কিন্তু আমাৰ স্বাস্থ্যত কোনো ব্যাঘাত নজন্মায়, সেই মাছবিলাক আমি খাব লাগিব। মাছৰ ভিতৰত আটাইতকৈ বেছি পৰিমাণে ভিটামিন এ থাকে পুঠি মাছ আৰু মলা মাছ। গতিকে মলা মাছ আৰু পুঠি মাছ খালে ভিটামিন এ শৰীৰে বেছি পাব, আমাৰ দৃষ্টিশক্তি বৃদ্ধিত সহায়ক হ'ব। গতিকে মই ভাবোঁ ভিটামিন এ শৰীৰত বেছিকৈ পাবলৈ বিভিন্ন ছাপ্লিমেণ্ট নলৈ এই যিখিনি খাদ্যৰ কথা কৈছোঁ সেইখিনি আপোনালোকে বেছিকৈ খাওক। আৰু যিবিলাক ল'ৰা ছোৱালী 6 মাহৰ পৰা 5 বছৰ বয়স, সেই ল'ৰা ছোৱালীসকলৰ 6 মাহৰ পৰা 11 মাহলৈ ভিটামিন এ আমাৰ চাব চেণ্টাৰবিলাকত দিয়া হয়। 1 লাখ ইণ্টাৰনেশ্যনেল ইউনিট অৰ্থাৎ 1 চামুচকৈ দিয়া হয় প্ৰতি 6 মাহ বেছি। আৰু 12 মাহৰ পৰা 59 মাহলৈ স্পেচিয়েলি আমাৰ চাব চেণ্টাৰবিলাকত প্ৰতি 6 মাহৰ মূৰে ভিটামিন এ 2 লাখ ইণ্টাৰনেশ্যনেল ইউনিট হিচাপে ড'জ দিয়া হয়। গতিকে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে প্ৰতি 6 মাহ পিছে আমাৰ চাব চেণ্টাৰবিলাকত গৈ আপোনালোকে ভিটামিন এ ল'ৰা ছোৱালীসকলক সেৱন কৰক, যাতে ল'ৰা ছোৱালীসকলে বিভিন্ন বেমাৰৰ পৰা বা কুকুৰিকণা, xeropthalmia, বিটৰ স্পট আদিৰ পৰা ৰক্ষা পাব পাৰে। মই ভাবোঁ আপোনাক মোৰ এই ভিডিঅ'টো চাই উপকৃত হ'ব। যদি সঁচাকৈ উপকৃত পায় নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত মই উল্লেখ কৰিম ভিটামিন চিৰ অভাৱ হ'লে কি কি বেমাৰ হ'ব পাৰে আৰু কি কি চ'ৰ্চত ভিটামিন চি পোৱা যায়। ধন্যবাদ।